হাই ফ্ৰেণ্ডছ, আজি আমি মাই90 সম্পৰ্কে আলোচনা কৰিম। আমাৰ স্ক্ৰীনত দেখা পোৱা ধৰণে 90টা ইনগ্ৰিডিয়েণ্ট ব্যৱহাৰ কৰি পেলাই এই মাই90টো বনোৱা হৈছে। এই মাই90টোৰ ইনগ্ৰিডিয়েণ্টৰ প্ৰতিটো বিষয়ে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব, যাৰ কাৰণে ইয়াৰ মেইন কি তাৰ ইনগ্ৰিডিয়েণ্ট ধৰণৰ দিয়া হৈছে সেই গোটেই ইনগ্ৰিডিয়েণ্টখিনিৰ বিষয়ে আমি আজি আলোচনা কৰিম। প্ৰথমতে এডভান্স ষ্টেপ যদি ক'বলৈ যাওঁ, ইয়াতে আমাৰ দুই ধৰণৰ বস্তু আছে, যেনেকুৱা বেছিক নিউট্ৰিশ্যন আছে, আৰু বেছিক নিউট্ৰিশ্যন যদি ক'ব যাওঁ আমি সকলোবোৰ ভিটামিনতে পাই যাওঁ, যেনেকুৱা আমাৰ মাল্টি মিনাৰেলছ থাকে, মাল্টি ভিটামিনছ থাকে। বেছিক নিউট্ৰিশ্যনত এইখিনি বস্তু আপোনাক সকলো কোম্পানীতে আপুনি পাব পাৰে। কিন্তু যদি আমাৰ মাই90ৰ বিষয়ে ক'বলৈ যাওঁ, মাই90টোত 4টা মেইন উপাদান আছে, যেনেকুৱা প্ৰথমটো হ'ল আমাৰ প্ৰবায়টিক্স। প্ৰবায়টিক্স হ'ল এটা গুড বেক্টেৰিয়া, আৰু এই বেক্টেৰিয়াটোৱে আপোনাৰ দেহত পেট চফা কৰাৰ কাৰণে গুৰুত্ব কৰে। যেনেকুৱা আপোনাৰ পেট চফা কৰিবলৈ আমাৰ যেনেকুৱা আমি হজম হ'বৰ কাৰণে দৈ খাওঁ, দৈত এটা গুড বেক্টেৰিয়া থাকে, সেইকাৰণে দৈ খালে আমাৰ সোনকালে হজম হয়। সেইকাৰণে আমি মাই90ত প্ৰবায়টিক বেক্টেৰিয়াটো দিয়া গৈছে। প্ৰবায়টিকটোৱে আপোনাৰ গাট হেল্থৰ কাৰণে কাম কৰে, যাৰ কাৰণে আমাৰ পেটটো চফা হয়। নেক্সট যদি ক'ব যাওঁ আপোনাৰ পেট চফা হ'লে কি হয়, তেতিয়াহ'লে আমাৰ যদি পেটটোৱে চফা থাকে তেতিয়াহ'লে আমাৰ এচিডিটি, পাইলছ, ইনডাইজেশ্যন, কনষ্টিপেশ্যন আদি বেমাৰৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ। নেক্সট লেভেলত ইয়াতে দিয়া আছে এমাইনো এচিড। এতিয়া এমাইনো এচিডৰ কথা যদি ক'বলৈ যাওঁ, তাৰ আগতে জানিব লাগিব যে আমাৰ শৰীৰৰ যিবোৰ মাংসপেশী আছে, এই মাংসপেশীবোৰৰ গঠনৰ ক্ষেত্ৰত প্ৰটিনে এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰে, আৰু এই প্ৰটিনটোক ধৰি ৰাখিবলৈ এমাইনো এচিডে মেজৰ ৰোল প্লে কৰে। তাৰমানে যদি আপোনাৰ দেহত এমাইনো এচিড কম আছে তেতিয়াহ'লে আপোনাৰ মাংসপেশীৰ গঠনটো কম হ'ব, মানে পাতল হ'ব, মানে দুৰ্বল হ'ব আপুনি। গতিকে প্ৰটিন খালেই নহ'ব, প্ৰটিনটোক ধৰি ৰাখিবলৈ আপোনাৰ যিটো আপোনাৰ ভিটামিন হয়, সেই ভিটামিনটোত এমাইনো এচিডটো প্ৰচুৰ পৰিমাণে থাকিব লাগিব। নেক্সট যদি ক'বলৈ যাওঁ আমি এণ্টিঅক্সিডেণ্টৰ কথা যদি ক'বলৈ যাওঁ, যেনেকুৱা আমি জানো যে আমি শৰীৰত অক্সিজেন আমি গ্ৰহণ কৰোঁ আৰু কাৰ্বন ডাই অক্সাইড আমাৰ শৰীৰৰ পৰা এৰি দিওঁ। এই কথাটো যদি মই তুলনা কৰোঁ জুই একুৰাৰ লগত, আমি যেনেকৈ জুই ধৰিবলৈ আমাক অক্সিজেন লাগে, কিন্তু জুইটো শেষ হোৱাৰ পিছত যেতিয়া জুইটো পুৰি যায়, শেষ হৈ যায়, তাৰপিছত তাৰ পৰা কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। ঠিক তেনেকৈ আমাৰ মানৱ শৰীৰতো অক্সিজেন যেতিয়া আমি গ্ৰহণ কৰোঁ, আমাৰ শৰীৰত এনেকুৱা কিছুমান বিক্ৰিয়া হয়, আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। এই বিক্ৰিয়াটোৰ ফলত যিবোৰ অলাগতিয়াল পদাৰ্থ আমাৰ দেহত থাকি যায়, এই পদাৰ্থখিনিয়ে আমাৰ দেহত ক্ষতি কৰে। এই পদাৰ্থখিনিক আমি ফ্ৰী ৰেডিকেলছ বুলি কওঁ। এই ফ্ৰী ৰেডিকেলছ যদি আমাৰ দেহত থাকি যায় তেতিয়াহ'লে আমাৰ কোষবোৰৰ পৰা আমাৰ ক্ষতি হয়। ক্ষতি হোৱাৰ ফলত আমাৰ আৰ্থ্ৰাইটিছ হয়, আমাৰ চৰচিছ হ'ব পাৰে, হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে, লিভাৰৰ প্ৰব্লেম হ'ব পাৰে, ইভেন আমাৰ কেঞ্চাৰলৈকে হ'ব পাৰে। গতিকে এণ্টিঅক্সিডেণ্ট যদি আপুনি গ্ৰহণ কৰে তেতিয়াহ'লে আপুনি ফ্ৰী ৰেডিকেলছ যিটো এটেক্ট হয় তাৰ পৰা আপুনি বাচি থাকিবলৈ পাৰিব। অৰ্থাৎ আপোনাৰ দেহত এটা ক্ষমতা থাকিব, আপোনাক ফ্ৰী ৰেডিকেলছবোৰ আপোনাৰ দেহৰ পৰা ওলাই যাব, আপোনাক এটেক কৰিব নোৱাৰিব। তাৰপিছত 4th ষ্টেপত দিয়া আছে ইয়াতে হাৰ্বছ। এই হাৰ্বছবিলাক পঢ়িলে আপুনি গম পাব, আমাৰ লিষ্টখনত দিয়াই থাকিব ইনগ্ৰিডিয়েণ্টবোৰৰ, যে এই লিষ্টবোৰত কিছুমান এনেকুৱা হাৰ্বছ দিয়া হৈছে যিবিলাকে আপোনাক ইমিউনিটি বুষ্ট কৰিব আৰু ষ্টেমিনা দিব, শৰীৰৰ শক্তি দিব, যাৰ কাৰণে আপুনি ভাগৰ অনুভৱ নকৰিব, শক্তি অহা অনুভৱ কৰিব। এতিয়া যদি আমি সাৰাংশত ক'ব যাওঁ তেতিয়াহ'লে যে মাই90 খালে আপুনি কি বেনিফিট পাব। প্ৰথমতে 1 নম্বৰত পাব আপুনি ডাইজেষ্টিভ হেল্থ, যিহেতু তাতে প্ৰবায়টিক আছে, মই ক'লোৱেই তেতিয়া। নেক্সট পাব আপোনাৰ ষ্ট্ৰেছ ৰিলিভাৰ হিচাপে এই মাই90 এটা বিৰাট ভাল কাম কৰে, মানে মানসিক যিটো চাপ থাকে, ব্ৰেইনৰ যিটো ভাগৰ লগা থাকে, চিন্তা ভাৱনা বেছি থাকে, কাৰণ ইয়াতে পাৱাৰফুল এণ্টিঅক্সিডেণ্ট আছে, বিভিন্ন ধৰণৰ হাৰ্বৰ কম্পজিশ্যন আছে। নেক্সট যদি ক'ব যাওঁ, আপুনি পাৰফৰ্মেঞ্চ ভাল দিব পাৰিব। পাৰফৰ্মেঞ্চ বুলি যদি ক'বলৈ যাওঁ, আপোনাৰ ভাগৰ নালাগিব, আপুনি বিভিন্ন কাম কৰিবলৈ সময়ত যেতিয়া দুৰ্বল অনুভৱ কৰে এইবোৰ আপুনি নকৰিব। তাৰপিছত আপুনি হাৰ্ট হেল্থৰ কাৰণে এটা ভাল সুফল পাব। নেক্সট যদি ক'ব যাওঁ, আপুনি ইমিউনিটি ছিষ্টেমৰ কাৰণে মাই90 খালে খুব ভাল ৰিজাল্ট পায়। আপোনাৰ মাই90 যদি আপুনি ৰেগুলাৰলি সেৱন কৰে তেতিয়াহ'লে চৰ্দি লগা, পানী লগা, এইবিলাক যে আমাৰ কেতিয়াবা ঠাণ্ডা লগাৰ নিচিনা হয়, কেতিয়াবা এলাৰ্জি ফৰ্ম হয়, এইবোৰ আপুনি অনুভৱ নকৰিব। ঠিক তেনেকৈ বন হেল্থত এটা খুব ভাল কাম কৰে, আমাৰ বনৰ ষ্ট্ৰেংথ বঢ়াবৰ কাৰণে, ইভেন জইণ্ট পেইনতো বহুখিনি ক্ষেত্ৰত মাই90য়ে ৰিলিফ হিচাপে কৰে। নেক্সট যদি ক'ব যাওঁ, আপোনাৰ MND বুলি কওঁ আমি, মাল নিউট্ৰিশ্যন ডেফিচিয়েঞ্চি। মাল নিউট্ৰিশ্যন ডেফিচিয়েঞ্চিৰ ক্ষেত্ৰতো মাই90 ইউজ কৰিলে আপুনি এটা ভাল সুফল পাব পাৰিব। মাচুলৰ ফাৰ্ষ্ট ৰিকভাৰী কৰাৰ ক্ষেত্ৰত, তাৰমানে আপোনাৰ মাচুলবিলাক মানে বডিৰ যিবিলাক মাংসপেশী থাকে, এই মাংসপেশীবিলাক যদি দুৰ্বল হৈ গৈছে, আপুনি তাক ৰিকভাৰী কৰিবলৈ, মানে অৰ্থাৎ তাক নতুনকৈ তাক পুনৰ সংস্থাপন কৰিবৰ কাৰণে আপুনি শক্তি পাব, সোনকালে শক্তি পাব। নৰ্মেল যিটো মেটাবলিজিম ৰেট থাকে, সেই মেটাবলিজিম ৰেটটোকো
নৰ্মেলাইজড কৰে। তাৰমানে আমাৰ কি হয় কেতিয়াবা মেটাবলিজিম ৰেটবিলাক আমাৰ কমি যায়, যাৰ কাৰণে আমাৰ সোনকালে আমি লাগতিয়াল দ্ৰব্যবিলাক ল'ব নোৱাৰোঁ আমাৰ খাদ্যৰ পৰা, যাৰ কাৰণে আমি দুৰ্বল অনুভৱ কৰোঁ। গতিকে My90টো এটা এনেকুৱা মানে ইনগ্ৰেডিয়েণ্ট, এটা ছাপ্লিমেণ্ট যে এইটো আমি সকলো মানুহেই খাব পাৰে। ইয়াৰ পৰা বহুত ধৰণৰ সুফল লাভ কৰিব পাৰি। ইয়াক খাবৰ কোনো বয়সৰ সীমা নাই। 8 বছৰ বয়সৰ ওপৰৰ সকলো ব্যক্তিয়ে My90 খাব পাৰে। My90টো ক'ত পোৱা যায়, কেনেকৈ পোৱা যায় আৰু কেনেকৈ খাব লাগে অধিক জানিবলৈ আমাৰ স্ক্ৰীণত থকা হোৱাটছআপ নম্বৰ বা আমাৰ ফেচবুক পেজত আমাৰ লগত কমিউনিকেট কৰক। আমি আপোনালোকক সকলোখিনি কথা বিস্তাৰভাৱে বুজাই দিম। ধন্যবাদ।